নমস্কাৰ সকলোকে মই মুকুন্দেশ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। আজি আপোনালোকক দেখুৱাম কিছু আমাৰ ঘৰৰ পৰিৱেশটো। তো আপোনালোকে চাই থাকক একদম ভিডিঅ'টো একদম শেষৰলৈকে, যিহেতু বহুত দিন হ'ল ভিডিঅ' নাই দিয়া, সেইকাৰণে ভাবিলোঁ আজি এটা ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহোঁ। আৰু এতিয়া বৰষুণো দি আছে আৰু গোটেই পিছল হৈ আছে, এইফালে আহিবলৈ পৰা নাই, পিছলি গৈছোঁ। আৰু যিহেতু বৰষুণ দি আছে আজি বতৰটো মজা, তো চাই থাকক আজি কি আপোনালোকক দেখুৱাব পাৰোঁ। এইফালে এবাৰ আমাৰ ডাঙৰকৈ পুখুৰী এটা খনা হৈছে, এইফালে এইটো দেখুৱাই দিছোঁ। আৰু পিছফালে এটা পুখুৰী আছিলে, সেই পুখুৰীটো পুতি দিলোঁ ইয়াৰ পৰা মাটিখিনি নি পিনে, তো দেখুৱাই দিছোঁ অকণমান। তথাপিও পুখুৰীটোত পানী কম হৈ আছে, মাছ মেলিলোঁ বাৰু। আৰু এইফালে দেখুৱাই দিছোঁ অকণমান খেতি লগাই দিয়া হৈছে, এইফালে ছজিনা গছ ৰুই দিয়া হৈছে, কল ৰুই দিয়া হৈছে, আৰু এইফালে কিবাকিবি ৰুই দিয়া হৈছে। মানে কি ৰুই থৈছোঁ দেখুৱাই দিছোঁ বাৰু। এইফালে কোমোৰা আৰু এইফালে দাংবডি কিবাকিবি আছে, আৰু সেইফালেকে নাযাওঁগৈ আৰু এতিয়া বৰষুণ দিছে যিহেতু, তো আৰু বেলেগ কিবা দেখুৱাওঁ ব'লক। আৰু এইফালে আমাৰ দঁতাল শুই আছে। দঁতাল কেনেকুৱা খবৰ, ভালনে? বিন্দাছ শুই আছে আৰু ঠাণ্ডা বতৰ, দানা খাই পিনে বুজিছা। দঁতাল এইকেইদিন ডাঙৰ অকণমান দেখিছোঁ। আৰু আইদেউক দেখুৱাওঁগৈ ব'লক। আইদেউ কোন আপোনালোকে চাই থাকক। আইদেউ আইদেউ বেটাকেইটাই বৰ উৎপাত কৰি আছে নেকি? এইজনী হৈছে আইদেউ। আছ চাওঁ তোৰ চুনুমুনুকেইটাক। চুনুমুনুকেইটা তিতি খালা তোমালোকে? চুনুমুনু তিতি খালা? তিতি খালে এয়া তিতি খাই আছে, চাওঁ। তিতি অকণ খাই দিয়া, তিতি অকণ খাই দিয়া। লাজ কৰিছে ন, লাজ কৰিছে। আৰু আমাৰ চুনুমুনুকেইটাক দেখুৱাই দিলোঁ, আৰু কি দেখুৱাওঁ আপোনালোকে চাই থাকক। আৰু অকণ ভালকৈ দেখুৱাই দিওঁ, অকণমান লৈ চাওঁচোন। চাওঁ অকণ লৈ চাওঁ। কি হ'ল? মোৰ চুনুমুনু কিছুমানে ঘিণ কৰিব পাৰে দেই, গম নাপাওঁ। গাহৰি বুলি চুইছে বুলি মুখত লগোৱাই দিছে। মোৰ আচলতে ঘিণ চিন নালাগে, যিহেতু এইকেইটা সৰুৰ পৰা এনেকৈ চুই পখালি আছোঁ যে, সেইকাৰণে ইমান ঘিণ নালাগে। তো কিছুমানৰ ঘিণ লাগিব পাৰে। আৰু এইফালে দেখিছেনে এইকেইটা? এইফালে ভিডিঅ'টো কৰি আছিলোঁ যে, দেখিছেনে এতিয়া ইমান বৰষুণ দিলে। আৰু বৰষুণ দি থাকোঁতে ভাত পানী খাই আজৰি হ'লোঁ বাৰু। এইফালে মই ফুল দুজোপামান লগাই দিছোঁ, আপোনাক দেখুৱাই দিছোঁ ৰ'ব আপোনালোকক। পূৰা বৰষুণ দি আছে এতিয়া।